উপস্থিত আছে মাননীয় সত্তাধিকার ধীরেন চন্দ্র মহন্তদেব এরা ধীরেন চন্দ্র মহন্তদেব আমি আকৌ আদৰিয়াত আনিছোঁ ধীৰেন বৰ্মন ডাঙৰীয়া ৰাহুল ধীৰেন বৰ্মন ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। ইয়াৰ পিছত পাৰ্থপ্ৰতীম মহন্ত সম্পাদক ভলীবল খেল পৰিচালনা সমিতি। তেখেতক এটি জাপিৰে সম্বৰ্ধনা জনাব। মিথুন বৰুৱা সহ সম্পাদক ভলীবল খেল পৰিচালনা সমিতি। তেখেতক এখন মানপত্ৰৰে সম্বৰ্ধনা জনাব মাধৱ বৰুৱা উপসভাপতি ভলীবল খেল পৰিচালনা সমিতি। উক্ত মানপত্ৰখিনি আমি পাঠ কৰি দিছোঁ। আমাৰ ৰাজেশ ঠাকুৰে আমাৰ উপদেষ্টা তেওঁ পাঠ কৰি দিব এইখন। হেল্ল', বিশিষ্ট সমাজসেৱক যুৱ নেতা হেমন্ত কলিতা দেৱলৈ সম্বৰ্ধনা পত্ৰ। সেই মানৱ সেৱক সমাজ সভ্যতাৰ কোনো এক শেৱলি পোৱাত মানুহক সহায় কৰা ইতিবাচক প্ৰক্ৰিয়াত পৃথিৱীব্যাপী যিসকল ব্যক্তিয়ে নিজকে নিয়োজিত কৰি মধুৰ জীৱন অতিবাহিত কৰিছে সেইসকলে হ'ল দেশ আৰু জাতিৰ অভিভাৱক স্বৰূপ। হে কৰ্মবীৰ, এই অবিৰত যাত্ৰাত আপুনি এক দুৰন্ত অভিযাত্ৰী হৈ সমাজ সেৱাৰ দৰে অতি পবিত্ৰ সেৱাত নিজকে নিয়োজিত কৰি এজন অগ্ৰণীয় কৰ্মযোগী হিচাপে সুদীৰ্ঘকাল সমাজৰ মাজত নিজক অৰ্পণ কৰি যি নিষ্ঠা আৰু সততাৰ নিদৰ্শন দেখুৱালে ই আমাৰ সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰ'ব। সেয়েহে প্ৰতি আপুনি মানুহক কৰা অসংখ্য সহায়ৰ ফলত আজি পোহৰৰ বীজ হিচাপে চৌদিশে জ্যোতিষ্মান। সততা, মহানতা আৰু ত্যাগ আপোনাৰ জীৱনৰ ব্ৰত। আপোনাৰ জীৱনৰ সফলতা আৰু পূৰ্ণতা আমাৰ বাবে হৈ ৰ'ব আদৰ্শৰ উৎস। হে মহান, জীৱনৰ এই সময়ছোৱাত আপোনাৰ গুণমুগ্ধ হিচাপে আমি সকলোৱে আপোনাক সমাজৰ প্ৰতি থকা কৰ্মদক্ষতা, গভীৰ আত্মবিশ্বাস, সকলোৰে প্ৰতি থকা অপৰিসীম মৰম স্নেহ আৰু বন্ধুভাৱাপন্ন আমি শলাগিছোঁ। আশা কৰিছোঁ অনাগত সময়ছোৱাত এইদৰে অতিবাহিত কৰি সমাজৰ পথ প্ৰদৰ্শক হৈ ৰ'ব। সেই শ্ৰদ্ধাভাজন আপোনাৰ কৰ্মৰাজিৰ প্ৰতিদান স্বৰূপে বৰহেৰামটো কাহিগংগা পুথিভঁৰালৰ পৰা আপোনালৈ বুলি আমাৰ দিবলৈ বিশেষ একো নাই। আছে মাথো আপোনাৰ প্ৰতি থকা হিয়া ভৰা শ্ৰদ্ধা, ভক্তি, অকৃত্ৰিম ভালপোৱা আৰু সশ্ৰদ্ধা প্ৰণিপাত। আপুনি দিয়া প্ৰেৰণাই হওক আমাৰ কৰ্মদ্ৰৱ। শেষত আপোনাৰ কৰ্মময় দীৰ্ঘ জীৱনৰ কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। লগতে আপোনালৈ যাচিলোঁ আমাৰ সশ্ৰদ্ধ অভিনন্দন। শ্ৰদ্ধাৰে জিতু দাস সভাপতি, নিতুমণি দাস সম্পাদক বৰহেৰামটো কাহিগংগা পুথিভঁৰাল, ঋতু বৰুৱা সভাপতি, পাৰ্থপ্ৰতীম মহন্ত সম্পাদক ভলীবল খেল পৰিচালনা সমিতি। ইয়াৰ পিছত আমাৰ সত্ৰাধিকাৰ মাননীয় ধীৰেন মহন্ত দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ঠাকুৰীয়া। ইয়াৰ পিছত মাননীয় ধীৰেন বৰ্মন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সদস্য মনোজ কলিতা ডাঙৰীয়া। মনোজ কলিতা ডাঙৰীয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। পাতিছো ভলীবল কৰি।
বৰহেৰান্দ কাহিগঙ্গা পুথিভঁৰালৰ বিষয়ববীয়াসকল, বৰহেৰান্দ অঞ্চলৰ ৰাইজ আৰু বিভিন্ন ঠাইৰ পৰা আজিৰ এই দিনটো মোৰ কাৰণে এক স্মৰণীয় দিন হিচাপে পৰিগণিত হোৱা নাই। মোৰ আপোন মানুহ যদিও উদ্বোধক হিচাপে ইয়াতে উপস্থিত হৈছোঁ, এই যান্ত্ৰিকতাৰ যুগত মানুহে সভ্যতা সংস্কৃতি পাহৰি এক বেলেগ পৃথিৱীলৈ গতি কৰা যেন মোৰ অনুভৱ হয়। আৰু এই জটিলখনত কাহিগঙ্গা পুথিভঁৰালৰ সদস্যসকলে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, এই ধৰক ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে, এই ধৰক বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে, এইবিলাকৰ একো একোটা উদ্দেশ্য থাকে আৰু এই উদ্দেশ্যখিনি মহৎ উদ্দেশ্য। মই যুৱ চামক আজিৰ এই দিনটোত প্ৰশংসা কৰিব বিচাৰিছোঁ। বৰ্তমান যুৱ সমাজ বিভিন্ন ঠাইত এই উদ্বোধনী অনুষ্ঠানত বহুত বেছি দীঘলীয়া কৰিলে, ভাষণ বেছি দীঘলীয়া কৰিলে বৰ বেয়া লগা হ'ব। গতিকে কেতিয়াবা যদি সময় সুবিধা আৰু সুযোগ মিলে, আপোনালোকৰ লগত সংস্কৃতি সম্পৰ্কত, খেল সম্পৰ্কত আৰু বিভিন্ন দিশত মই আলোচনা কৰিম আৰু সমাজখনক কেনেকৈ, বৰহেৰান্দ অঞ্চলক কেনেকৈ আগুৱাই নিব পাৰি তাৰ একো যৎপৰোনাস্তি চেষ্টা চলাই যাম। যি কি নহওক, মই যিহেতু ইয়াত প্ৰথমবাৰৰ কাৰণে আহিছোঁ, মই এটা কথা আপোনালোকৰ ওচৰত ক'ব খুজিছোঁ যে এইখন গাঁৱৰ প্ৰতি মোৰো দায়িত্ব আছে। মোৰ গাঁওখনৰ প্ৰতি যেনেকৈ দায়িত্ব আছে, এইখন গাঁৱৰ প্ৰতিও মোৰ দায়িত্ব আছে। গতিকে মই আজি এটা আনুষ্ঠানিকভাৱে এটা মই ঘোষণা কথা ক'ব বিচাৰিছোঁ যে প্ৰতি বছৰে এই কাহিগঙ্গা পুথিভঁৰালৰ কাৰণে মোৰ পৰিয়ালৰ পৰা 10,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়াম। এইটো 5 বছৰৰ কাৰণে, আৰু 5 বছৰৰ পিছত যদি মই ঠিকেই থাকোঁ, তেতিয়াহ'লে হয়তো আজীৱন এই 10,000 টকাকৈ মই প্ৰতি বছৰে এই কাহিগঙ্গা পুথিভঁৰাললৈ আগবঢ়াম। পদশেষত আজিৰ এই খেলৰ উদ্বোধন কৰা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। মাননীয় হেমন্ত কলিতা দেৱলৈ কাহিগঙ্গা পুথিভঁৰালৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ, কৃতজ্ঞতা যাচিছোঁ। তেখেতৰ এই লাল আমি সঁচাই সুন্দৰভাৱে পৰিচালনা কৰিম। বিপথে এই টকাটো আমি নিবুৱাই সুন্দৰ কামত ব্যৱহাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিম। তেখেতৰ পৰিয়াললৈ শুভকামনা যাচিছোঁ। বৰহেৰান্দ কাহিগঙ্গা পুথিভঁৰালৰ তৰফৰ পৰা, বৰহেৰান্দ কাহিগঙ্গা পুথিভঁৰালৰ তৰফৰ পৰা পাতিছোঁ ভলীবল দিৱস সমন্বয়েৰে খেলোৱা, পাতিছোঁ ভলীবল দিৱস, ভলীবল প্ৰতিযোগিতা, ভলীবল প্ৰতিযোগিতা। ঠাণ্ডাৰ দিন আহি মানে ভলীবল আহি গ'ল, দুখ পাহৰি ৰাতি দিনে চাবৰ আমাৰ দিবানৈশ ভলীবলখন আকৌ এবাৰ পাতিছোঁ। সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। পাতিছোঁ ভলীবল কৰি, প্ৰথম দ্বিতীয় বৰ্ষৰ দৰে আমি এইবাৰো পাতিছোঁ ভলীবল কৰি, প্ৰথম দ্বিতীয় বৰ্ষৰ দৰে আমি এইবাৰো পাতিছোঁ ভলীবল কৰি, প্ৰথম দ্বিতীয় বৰ্ষৰ দৰে আমি এইবাৰো পাতিছোঁ ভলীবল কৰি, এইবাৰো পাতিছোঁ ভলীবল কৰি।
নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ বৰহেন্দ্ৰ কাহিগংগা পুথিভঁৰালৰ ভলীবল খেলটোত। ইয়াতে আমাৰ 6টাকৈ দল ইয়াতে উপস্থিত হৈছে। সৰভোগ, গড়ল, নগাঁও, গুৱাহাটী, চিবি, ৱাৰিছ আৰু মেডিপাৰা, এই 6টা দলৰ আজি খেল চলি আছে। 6টা দলৰ মাজত মানুহ এতিয়াও আহি আছে। জনসমাগম এতিয়াও বৃদ্ধি হৈ আছে। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ ৰাইজলৈ দেখুৱাবৰ কাৰণে। Pasagaram 23-22. সমাজকৰ্মী ইয়াৰ লগতে আমাৰ মঞ্চত উপবিষ্ট হৈছে আমাৰ এই সন্মানীয় খেলখনত যিসকলে আমাক দাতাৰে আমাৰ খেলখন চলাই নিয়াত বিশেষভাৱে অৰিহণা যোগালে। পোনপ্ৰথমে মই আটাইবোৰকে আমাৰ কাহিগংগা পুথিভঁৰালৰ তৰফৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীলৈ গৈছোঁ। আমাৰ মাননীয় বাইদেউক এখনি গামোচাৰে সম্বৰ্ধনা জনাব পুথিভঁৰালৰ সহকাৰী সম্পাদক নৱজিৎ কলিতাই। আজি তেখেতে আমাৰ অনুষ্ঠানত প্ৰথম পুৰস্কাৰ দাতা দিছে আৰু তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বোধনা জনাব আমাৰ পুথিভঁৰালৰ সদস্য নৱজিৎ কলিতাই। আমাৰ আজি খেলখনৰ দ্বিতীয় পুৰস্কাৰ দাতা চৰ্দাৰ সৰ্বানন্দ দাস, স্বত্বাধিকাৰী বাপলি ফাৰ্নিচাৰ হাউচ বৰহেৰামদ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাব পুথিভঁৰালৰ সদস্য প্ৰাণজিৎ কলিতাই। ইয়াৰ পিছত তেখেতে এটি জাপিৰে সম্বোধনা জনাব পুথিভঁৰালৰ সদস্য জিন্তু দাসে। ইয়াৰ পিছত আমাৰ খেলখনৰ পোহৰ দাতা শনেশ্বৰ ঠাকুৰীয়া, তেখেতক এখনি গামোচাৰে সম্বোধনা জনাব আমাৰ পুথিভঁৰালৰ সদস্য সঞ্জিত কলিতাই। ইয়াৰ পিছত তেখেতক এটি জাতিৰে সম্বোধনা জনাব আমাৰ পুথিভঁৰালৰ সদস্য সুপ্ৰজিত ঠাকুৰীয়াই। ইয়াৰ পিছত আমাৰ খেলখনিৰ শব্দদাতা শ্ৰদ্ধাৰ গৌৰৱ বৰুৱা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাব পুথিভঁৰালৰ সদস্য মুন প্ৰকাশ ঠাকুৰীয়াই।
ইয়াৰ পিছত তেখেতক এটি জাপিৰে সম্বোধনা জনাব পুথিভঁৰালৰ সদস্য ৰাজীৱ ঠাকুৰীয়াই। ইয়াৰ পিছত আমাৰ খেলখনৰ জাৰ্চি দাতা সুন্দৰ ঠাকুৰীয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পুথিভঁৰালৰ সদস্য ৰূপম মজুমদাৰে। ক্ষমা কৰিব, সুন্দৰ হাজৰিকা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰূপম মজুমদাৰে। ইয়াৰ পিছত তেখেতক এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ পুথিভঁৰালৰ সদস্য পিংকু বৰুৱাই। টেম্পু বৰুৱা ইয়াৰ পিছত তেখেতক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ পুথিভঁৰালৰ সদস্য প্ৰজ্ঞান দাসে। তেখেতক এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ পুথিভঁৰালৰ সদস্য ফৌজিক মজুমদাৰে। আমি বৰ্তমান সম্বোধনা অনুষ্ঠানটো ইয়াতে কহি গঙ্গা পুথি ভরালো তোর পর পরা মোর হেরান্দ কহি গঙ্গা পুথি ভরালো তোর পর পরা অতিসু ভুলিব দিব রইখ সমন্বয়েরে খেলুয়া অতিসু ভুলিব দিব রইখ ভলিবল প্রতিযোগিতা ভলিবল প্রতিযোগিতা ঠান্ডার দিন আহিমানে ভলিবল আহি গল দুখ দুখ পাহৰি ৰাতি দিনে চাবৰ আমাৰ দিবানৈশ ভলিবলখন আকৌ এবাৰ পাতিছো সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছো। নমস্কাৰ। বৰ হেৰামদু কাহিগঙ্গা পুথিভঁৰালৰ উদ্যোগত আজি অনুষ্ঠিত দীপানৈশ ভলীবল প্ৰতিযোগিতাত আজি মোক বন্তি প্ৰজ্বলক হিচাপে ইয়াতে আমন্ত্ৰণ কৰাৰ বাবে মই উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ খেল হৈ থাকিব লাগে, কাৰণ ভূপেন দাই কোৱা মতে এই পৃথিৱী এখন ক্ৰীড়াংগন আৰু ক্ৰীড়াই হয় নহয় শান্তিৰ প্ৰাংগণ। ক্ৰীড়া থাকিব লাগে, মানুহৰ ভিতৰত সেই স্পিৰিটটো থাকিব লাগে। এজ এ ফিজিকেল ফিটনেছ হিচাপতে হওক বা মানুহে খেলটো এজ এ স্পৰ্টছ হিচাপে হওক সদায় খেল খেলি থাকিব লাগে। আৰু খেল খেলি থাকিলে আমাৰ সকলোৰে মাজত এটা যিটো আমাৰ ল'ৰালি কালত যিটো আমাৰ এটা ভিতৰত হেৰি থাকে, ইউথনেছ থাকে, বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি ৰেহাই পাওঁ আৰু মন ফৰকাল থাকে। মন ফৰকাল থাকিলে আমি ভাল কথা শিকিব পাওঁ। আমাৰ যিটো ডিচিপ্লিন, পাংচুৱেলিটি আৰু আমাৰ ধৈৰ্য সকলো মাননীয় দুর্গান্ত ঠাকুরের ইয়ার বিশিষ্ট সমাজকর্মী আচলতে এখেত হল
ৰহাবাৰী সমষ্টিৰ আমাৰ মৰমৰ মাননীয় হেমন্ত ঠাকুৰৰ ভাতৃ তেওঁক চিনাকি কৰাই দিছোঁ অকণমান হাত তালি দিব মই তেখেতক আমন্ত্ৰণ কৰিছিলোঁ সঁচাকৈ তেখেতলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অনুষ্ঠানত অহাৰ বাবে আমি ধন্যবাদ দিবলৈ গৈছিলোঁ যে অৱনী দাসক তেখেতে এই ক্ষেত্ৰত আমাক সহায় কৰি তেখেতক মঞ্চলৈ আদৰিছোঁ তেখেতক মঞ্চলৈ আহিব আমি অনুৰোধ জনাইছোঁ যোৱা বছৰ যোৱাখন খেলত আমি তেখেতৰ দাদা মাননীয় হেমন্ত ঠাকুৰক মাতিছিলোঁ তেখেতে আমাৰ ইয়াত আহি খেল উদ্বোধন কৰিছিলে গতিকে এইবাৰ আমি তেখেতৰ ভাতৃ মোৰ শ্ৰদ্ধাৰ মাননীয় দিগন্ত ঠাকুৰ দাদা বুলিয়ে সম্বোধন জনাইছোঁ তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ আমন্ত্ৰণ তেখেতে ৰক্ষা কৰিছে আমি নথৈ আনন্দিত হৈছোঁ আমি অৱনী দাসক আমি মঞ্চত বিচাৰিছোঁ মাননীয় দিগন্ত ঠাকুৰদেৱক এখনি পুৰণ অনুষ্ঠান সম্বৰ্ধনা জনাব আমাৰ কাহিগঙ্গা পুথিভঁৰালৰ সম্পাদক নীতিমণি দাসে তেখেতক এটি জাতিৰ সম্বৰ্ধনা জনাব আমাৰ এই খেল পৰিচালনা সমিতিৰ সম্পাদক পাৰ্থপ্ৰতিম মহন্ত ডাঙৰীয়াই আমাৰ মাজত উপস্থিত হৈছে বন্ধুবৰ অৱনী দাস তেখেতে আমাক এই খেলখনত বিশেষভাৱে সহায় কৰিছে তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ভলীবলৰ সদস্য হিৰণজ্যোতি মহন্ত পাতিছো ভলীবল কৰি প্ৰথম দ্বিতীয় বৰ্ষৰ দৰে আমি এইবাৰো পাতিছো ভলীবল কৰি প্ৰথম দ্বিতীয় বৰ্ষৰ দৰে আমি এইবাৰো পাতিছো ভলীবল কৰি প্ৰথম দ্বিতীয় বৰ্ষৰ দৰে আমি এইবাৰো পাতিছো ভলীবল কৰি এইবাৰো পাতিছো ভলীবল কৰি অসম বিদ্যুৎ পৰিষদৰ জ্যেষ্ঠ খেলুৱৈ আব্দুল বাতেন ভাৰতীয় জুনিয়ৰ দললৈ নিৰ্বাচিত হোৱা অসমৰ এগৰাকী জনপ্ৰিয় খেলুৱৈ মৃত্যুঞ্জয় মহন্ত তেখেতসকলকো আমি আমাৰ এই বিশেষ সাহিত্য অনুষ্ঠানটিৰ পৰা এখনি এটি সম্বৰ্ধনা যাচিম মৰম যাচিম তেখেতসকললৈ লাইফৰ অসীম দাসক এখনি ফুলাম গামোচাৰে সম্বোধন জনাব আমাৰ সদস্য নয়ন ঠাকুৰীয়া ডাঙৰীয়াই তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আমি গৌৰৱ জনাবলৈ বিচাৰিছোঁ অসমৰ গৌৰৱ ভাৰতীয় জুনিয়ৰ দললৈ নিৰ্বাচিত হোৱা অসমৰ
এজন জনপ্ৰিয় খেলুৱৈ মৃত্যুঞ্জয় মহন্ত তেখেতক আমি চিনাকি কৰাই দিছোঁ। এয়ে হৈছে মৃত্যুঞ্জয় মহন্ত। তেখেতলৈ আমি অনুৰোধ ৰাখিছোঁ অসমৰ যাতে তেওঁ গৌৰৱ কঢ়িয়াই আনিব পাৰে। আমাৰ এই অনুষ্ঠানটিৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ আৰু আশীৰ্বাদ যাচিছোঁ যাতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বৰহেৰাম কাইগং পুথিভঁৰালৰ সভাপতি শ্ৰীযুত জিতু দাস ডাঙৰীয়াই। রাজশাহী চাপি ক্যামেরা মারি আছে। ইয়াৰ পিছত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ জ্যেষ্ঠ খেলুৱৈ আব্দুল বাতেন মই চিনাকি কৰাই দিছোঁ। এয়া আব্দুল বাতেন তেখেতেও যাতে অসমৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে। আমাৰ এই অনুষ্ঠানটোলৈ আহি তেওঁলোকে যি হস্ত বঢ়ালে তেওঁলোকলৈ আমাৰ এই কাইগংগা পুথিভঁৰালৰ তৰফৰ পৰা ধন্যবাদ তথা আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ এই অনুষ্ঠানটিত খেলৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত ঋতু বৰুৱা ডাঙৰীয়া। মই প্ৰথমতে ভাৰতীয় জুনিয়ৰ দলৰ নিৰ্বাচিত হোৱা মাননীয় মৃত্যুঞ্জয় মহন্ত ডাঙৰীয়াক আমাৰ এই অনুষ্ঠানটিত আহি এই খেলখন খেলি কেনেকুৱা পাৰে আমাৰ যাতে ভুল প্ৰতি হোৱাটো স্বাভাৱিক। গতিকে এই ভুল প্ৰতিবোৰ মাৰ্জনা বিচাৰিছোঁ তেওঁৰ ওচৰৰ পৰা। তেওঁ বহুত ডাঙৰ প্লেয়াৰ, তথাপি আমি যি কুটি বিশ্বটি নোহোৱাকৈ যিখন খেল অনুষ্ঠিত তাত হয়তো ভুল কুটি ৰোৱাটো স্বাভাৱিক। আমাক কেনেকুৱা পালে তেখেতৰ পৰা অলপ জানিব বিচাৰিছোঁ। প্ৰথমতে চবকে নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু মই কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সম্বৰ্ধনা জনাবৰ কাৰণে। মোক আশীৰ্বাদ কৰি যাওক যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু ইয়াতে আহি মোৰ খুবেই ভাল লাগিছে। ধন্যবাদ। ধন্যবাদ যাচিছোঁ মৃত্যুঞ্জয় মহন্ত ডাঙৰীয়ালৈ। আন এগৰাকী জনপ্ৰিয় খেলুৱৈ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ জ্যেষ্ঠ খেলুৱৈ আব্দুল বাতেন তেখেতকে আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানটিলৈ আহি এই খেলখন খেলি কেনেকুৱা পালে তেওঁৰ পৰা আমি অকণমান জানিব বিচাৰিছোঁ। নমস্কাৰ। আজি খেলখন খেলি খুবেই ভাল লাগিছে আৰু ইমান মোৰ ঘৰ নগৰবেৰা ওচৰৰ ল'ৰা আৰু আজি একচুৱেলি আমাৰ টিমৰ পাৰ্মিশ্যন নাছিল বৰাদা বুলি কওঁ বৰাদা ৰিকুৱেষ্ট কৰাৰ কাৰণে আহিছোঁ। আৰু আগন্তুক দিনত এটা কথাই ক'ম গেমটো অলপ মানে 1টা বা 2টা বজাৰ পৰা আৰম্ভ কৰিব কাৰণ বহুত ৰাতি 12টা বজাৰ পিছত প্লেয়াৰ এজন খেলিব ইমান ধৈৰ্য নাথাকে আৰু ৰাইজৰ চাবলৈ ইমান নাপায় ঠাণ্ডা। নেক্সট টাইম গেম খেলিলে আগৰ পৰা গোটেইখিনি। ধন্যবাদ যাচিছোঁ। তথাপিও আমাৰ যে এই ক্ষেত্ৰত যে আমাৰ ভুল হোৱা নাই মই শুধৰাই দিছোঁ। আমি প্ৰত্যেকটি টিমকে 11টা বজাত মাতিছিলোঁ কিন্তু ভুলটো আমাৰ নহয়। আমি আমাৰ আপোনালোকে জানে আমি প্ৰত্যেক টিমকে আমি চুক্তি কৰিছিলোঁ 11 বজাত আহিবৰ বাবে। টিমকেইটিয়ে দেৰি কৰাৰ বাবে আমাৰো দেৰি হ'ল। তাৰবাবে যদিও আমাৰ নহ'লেও আমি উদ্যোক্তাসকলে ভুল বুলি স্বীকাৰ কৰি আপোনালোকৰ আশীৰ্বাদ জনাইছোঁ। আপোনালোকে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনক তাৰ বাবে আমি এই কাইগংগা পুথিভঁৰাল তথা বৰহেৰামৰ ৰাইজ আপোনালোকৰ আশীৰ্বাদ যাচিছোঁ। আৰু এই আমাৰ অজানিতে হোৱা ভুল বুলিবৰ ক্ষমা ভিক্ষা বিচাৰি এই অনুষ্ঠানটি সামৰণি মৰাৰ আগত আমাৰ সভাপতিক ক'ব। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, এইখিনিতে আমাৰ মাজত আজি উপস্থিত আছে আমাৰ ওচৰৰে এজন মোৰ দাদাই হয় অপু বৰা। তেখেতক আমি আমাৰ ইয়াত বিচাৰিছোঁ। তেখেতে বহু এই ভলীবল টিম তেখেতৰ নিজৰ টিম আছে, নিজৰ ল'ৰা তেখেতৰ ল'ৰাও ইয়াত আমাৰ মাজত খেলি আছে। অপু দা মোৰ দাদা হয়। তেখেতক আমাৰ এই যোৱা বছৰত তেখেতে আমাৰ ইয়াত আহিছিল আৰু চেম্পিয়নো হৈছিল।
মেধিপাৰা টিমৰ হয়, এইবাৰো তেখেতসকলে খেলি আছে। অপুদা আমাৰ এই অনুষ্ঠানটোৰ লগত তেখেতো জড়িত, খুব সময় জড়িত হৈ আছে, অলপ ভিতৰতে হ'লেও জড়িত হৈ থাকে। তেখেতে মোক বহুতবাৰ ফোন কৰিছে, খেলখনলৈ সুধিছে, কিবা কিবি সুধিছে, এই এনেকুৱা এনেকুৱা টিম হ'ব, অমুক হ'ব, তমুক হ'ব বোলো। তাৰপিছত কৈছিলোঁ মই অপুদাক যে অপুদা এনেকুৱা এনেকুৱা হৈছে। তাৰপিছত কৈছে অপুদাই যে বঢ়িয়া কথা, ভাল কথা, এনেকুৱা খেল পাতিব লাগে। এতিয়া অপুদা আমাৰ মাজত আছে। অপুদালৈ এতিয়া আমাৰ অনুৰোধ, তেখেতে আজি আহি আমাৰ ইয়াত উপস্থিত আছে। তেখেতৰ নিজৰ বক্তব্য ৰাখিব। অপুদা, আপুনি যোৱাবাৰো আমাৰ ইয়ালৈ আহিছিল আৰু এইবাৰো ইয়ালৈ আহিছে। আপোনাৰ অনুভৱ ব্যক্ত কৰাৰ কাৰণে, চমুকৈ ব্যক্ত কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে এনেকৈ বক্তৃতা দিয়া অভ্যাস নাই। খেলিছিলোঁ আৰু বৰ্তমানো খেলাই আছোঁ বুলি ক'ব লাগিব। আগতে খেলিছিলোঁ, হয়তো এতিয়া ল'ৰাই খেলিছে, ল'ৰাৰ লগত বন্ধুবৰ্গে খেলিছে। ভলীবল ভাল পাওঁ, অৱশ্যে বেছিকলি বেছি ভাল পাওঁ। আৰু এতিয়া মেধিপাৰা মেধি ক্লাবৰ সৌজন্যত যোৱা বছৰো কাহিগংগা ইয়াত যিখন খেলা হৈছিল, যোৱাবাৰো মোক মাতিছিল, মানে মেধিপাৰা গাঁৱৰ হৈ, য'ত যোৱা বছৰ আচলতে নাপায় ক'বলৈ, চেম্পিয়ন কৰি দিছোঁ বুলি। মানে ধৰা যি 2-3জন ল'ৰা লাগে বুলি কোৱাৰ পিছত দিছিলোঁ, চেম্পিয়ন হৈছে। সেই হিচাপত বোধহয় আজিও এই বছৰো নিমন্ত্ৰণ দিলে, তাৰ কাৰণে আজিও আহিছোঁ। আৰু নাজানো, গেমৰ কথা, খেলৰ কথা, হাৰা জিকা থাকে। চাওক কি হয়, ফাইনেললৈকেতো যাব আশা কৰিছোঁ, এতিয়া কি হয় নাজানো। এইখিনিয়ে আৰু, বাকী এনেকুৱা খেলা হ'ব লাগে। আমাৰ গাঁও ভূঞে বা ইয়াত বহুত প্ৰতিভা লুকাই আছে। আমি এনেকুৱা নহয় যে চহৰৰ কোনোবা ধনী ঘৰৰ ল'ৰাই কোচিং লৈ পেলাই খেলি পেলাই ডাঙৰ প্লেয়াৰ হ'ব, মই কিন্তু এইটো নাভাবোঁ। আমাৰ যদি আমি গাঁৱৰ ভিতৰত বিচাৰোঁ, বহুত প্ৰতিভা লুকাই আছে ইয়াত। আমি খালি অলপ নজৰ দি পেলাই বাচিব লাগিব যে এইজন ল'ৰা ভৱিষ্যতত প্লেয়াৰ হ'ব, চাব লাগিব। আৰু বিশেষকৈ ভলীবলত আমাৰ মৃত্যুঞ্জয়ৰ নিচিনা হাইট অলপ ওখ ল'ৰা লাগে, বা বাটেনৰ নিচিনা এনেকুৱা ল'ৰা লাগে। এইখিনিয়ে আৰু, যেনেকুৱা এনেকুৱা মানে ল'ৰা দেখা, মই কিন্তু বহুত চাওঁ দেই। এনেকুৱা যদি দেখা পাওঁ যে এইজন ল'ৰা ওখ, প্ৰতিভা আছে, মই নিজৰ ফালৰ পৰা কওঁ, বাবু খেলিবি নেকি ভলীবল? যদি ভলীবল খেল, এইখিনি সুবিধা মই মোৰ ফালৰ পৰা দিব পাৰিম। এনেকৈ চাওঁ কিন্তু দেই, বহুত ল'ৰা চাইছোঁ। এইখিনিয়ে আৰু, বাকী এনজয় কৰক গেম। থেংক ইউ। ধন্যবাদ অপুদালৈ। এটি বিশেষ ঘোষণা, আমাৰ অতিৰিক্ত খেলুৱৈৰ আসনত যিসকল অলাগতীয়াল ব্যক্তিয়ে বহি আছে, তেওঁলোকে যাতে উঠি পেলাই আমাৰ অতিৰিক্ত খেলুৱৈৰ আসন কৰি দিয়ে। সেইখিনি অকল খেলুৱৈৰ বাবে আৰু দলৰ মেনেজাৰৰ বাবে। খেল তত্ত্বাৱধানৰ দায়িত্বত থকা সদস্যবৰ্গসকলক অতিৰিক্ত আসনত বহি থকা ব্যক্তিসকলক এবাৰ চাই সেইখিনি খালী কৰি দিয়াৰ কাৰণে জনোৱা হ'ব। Yeah.
কৰিছোঁ লগতে বিৰোধী দলৰ খেলুৱৈসকলক আহাৰ গ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ कही गंगा उठी भरालो तोर पर पड़ा मोर हेरांदो कही गंगा उठी भरालो तोर पर पड़ा অতিসু ভুলি বল দিব রইখ সমন্বয়েরে খেলোয়া অতিসু ভুলি বল দিব রইখ ভলিবল প্রতিযোগিতা ভলিবল প্রতিযোগিতা ঠান্ডার দিন আহি মানে ভলিবল আহি গ'ল দুখ দুখ পাহৰি ৰাতি দিনে চাবৰ আমাৰ দিবানৈশ ভলিবলখন আকৌ এবাৰ পাতিছোঁ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ পাতিছো ভলিবল কৰি প্ৰথম দ্বিতীয় বল খৰ দৰে আমি এইবাৰো পাতিছো ভলিবল কৰি প্ৰথম দ্বিতীয় বল খৰ দৰে আমি এইবাৰো পাতিছো ভলিবল কৰি প্ৰথম দ্বিতীয় বল খৰ দৰে আমি এইবাৰো পাতিছো ভলিবল কৰি এইবাৰো পাতিছো ভলিবল কৰি Goes to BJP 2-1. Point goes to Mazgusi 3-2. আমার টু হয়েছে লম্বা চলি ভালো মজা মজা বঢ়িয়া Point goes to BJP 3-all. Point goes to Mazgusi 11-15. না দ্বিতীয়তে স্টাইল ফাংডে এর ধরে বাজে কয়টা ভালো হয়েছে কয়টা ভালো হয়েছে ওপরই বাস Point goes to Mazgusi 12-15. প্লেয়ারে মিলাই নাই না কি খেলে খেলছে এতে কৃষ্ণ পিঙ্কু ভাল খেলি আছে আৰু ই খেলি আছে মজা
Point goes to DYS. 10-9. লাষ্ট পইণ্টৰ খেলা ফাইনেল খেলা লাষ্ট পইণ্ট বৰফুলগুৰিৰ মাজত আৰু বৰফুলগুৰি আৰু BKP বৰমুণ্ডৰ মাজত চলি আছে বৰফুলগুৰি আৰু BKP বৰমুণ্ডৰ মাজত আয় কম নহয় ঐ BKP আবার জিকি গল আবার জিকার ফুটি যাওক জিকিছে পরামদাওয়ার ফুটি যাওক সেকেন্ড ফুটি যাওক মূর্তি জিকা জিকা কেনার বাপ বড়িয়া 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 আমি করুণা মহন্ত দাওয়ারি সন্ধ্যা দাওয়াত আমি মহম্মদ চাচ্ছি আমি সুন্দর দর্শক কেইজনমান পাইছো সদায় চাই আছে কাষলৈ আমাৰ মুকুল মহন্ত দাওয়ারি আহিব লাগে মুকুল মহন্ত দাওয়ারিয়া আমার কল্পে লাগিব লাগে আমার খেলার অনুভব অনুভব জানিয়ে বিশেষ আপনাদের জানাব চলে করে মানুষ আমি এখানে করি করি অনুভব লাগে অনুভব আপনার অনুভব কেনেকুৱা ভাল লাগিছে জোরদার হয়েছে ধন্যবাদ আপনি ব্যক্ত করে আপনার অনুভব অনুভব কেনেকুৱা লাগিছে আমার কল্পে লড়াকেই জন্য আমার এই খেলা হাত পাতিছে অনুভব জানাব অনুভব Thank you. অনুভৱ লাগিব জানিব লাগিব আমাৰ ল'ৰাকেইজনে কেনেকুৱা কৰিছে এই খেলখন পাতি আপোনালোকৰ ভাল লাগিছে কেনেকুৱা লাগিছে থেংক ইউ আমাৰ মাজত উপস্থিত হৈছে মাননীয় চন্দ্ৰমোহন দাওয়া তেখেতৰ অনুভৱ বিচাৰিছোঁ আপোনাৰ অনুভৱ লাগে আজি আমাৰ চূড়ান্ত খেলৰ যি উৎসাহেৰে
আমি দুয়োটা দলকে আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি উৎকৃষ্ট মানৰ আমি খেল উপভোগ কৰিলোঁ। ভৱিষ্যতে এইসকল খেললৈ আমাৰ ফালৰ পৰা শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানতে মোৰ দুআষাৰ বক্তব্য ধন্যবাদ যাচিছোঁ। বেগুন মহন্ত লাহে এইবাৰ আমি জানিব বিচাৰিছোঁ মাননীয় তৰুণ মহন্ত গাঁৱৰ পৰা আমাৰ এই কাহিগঞ্জ পশ্চিমবঙ্গের সৌজন্যে যেখান দিবানৈক্য ভলিবল প্রতিযোগিতা আয়োজন করা হয়েছিল আমার এই অতিথি যুৱ চামে মাতিছিলে আপনারা অনুভৱ জনাব লাগে। নমস্কাৰ, জয় জয়দেৱ সমূহ দৰ্শক মণ্ডলে মোৰ শ্ৰদ্ধা জনাইছোঁ। এইখিনিতে আজি গোটেই খেলখিনিৰ যি আমি দুদিনৰে খেলৰ প্ৰতি আমি আকৰ্ষিত হৈছিলোঁ, যথেষ্ট ভাল লাগিছিল। কিন্তু আজি যিখন ফাইনেল খেল হ'ল, এই ফাইনেল খেলত দুয়োটা দলৰ মাজত যি উত্তেজনাপূৰ্ণ খেল হ'ল আৰু দুয়োটা দলৰ উত্তেজনাপূৰ্ণৰ মাজতে যি আনন্দদায়ক খেল হ'ল, গতিকে সেইদৰে কাৰণে আমাৰ খুব ভাল লাগিছে আৰু দৰ্শকে অতি সুখী হৈছে। আৰু দুয়োটা দললৈ আমি ধন্যবাদ জনাওঁ যে তেওঁলোকে দুয়োটা দলে আন্তৰিকতাৰে খেল খেলি আমাৰ ৰাইজক, বৃহত্তৰ ৰাইজক যি আমোদ দিলে, যি হৃদয়ত শান্তি দিলে, তাৰ বাবে তেওঁলোকৰ ভৱিষ্যতে দুয়োটা দলে আমি সমানে উন্নতি কামনা কৰিলোঁ আৰু অহাবাৰৰ কাৰণেও আমি তেওঁলোকৰ এই উৎকৃষ্ট মানৰ খেল দেখিম বুলি আমি আশা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। প্ৰাক্তন সম্পাদক মাননীয় শ্ৰীযুত মুকুল মহন্তদেৱে তেখেতসকলৰ অধিনায়কক আমি অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। কেপ্টেইন লগতে গোটেই দলটো লগতে মুকুলদা ইফালে চা। তেখেত হৈছে আমাৰ
বৰহেৰেন্দ দলৰ সুব্ৰজ্যোতি ঠাকুৰীয়া তেখেতে গ্ৰহণ কৰিছে আৰু তেখেতক এই বঁটা গ্ৰহণ কৰিব আমাৰ গাঁৱৰ গৌৰৱ সকলোৱে পৰিচিত কাবাডী ভলীবল খেলৰ ৰাষ্ট্ৰীয় খেলৰ পৰ্যায় আমাৰ ফুটবল তেখেত হ'ল আমাৰ সৰ্বেদা আমি চবে চিনি পাই ইয়াতে চবে চিনাকি চবৰে চিনাকি আমাৰ গাঁৱৰে হয় সৰ্বেদা তেখেতক আমি সৰ্বেদা বুলি জানো তেখেতে এই বঁটা প্ৰদান কৰিব আহিছে আমাৰ কাহিগঙ্গা পুথিভঁৰালৰ তেখেতে বোধহয় জাৰ্চি নম্বৰ 7 সুব্ৰজ্যোতি ঠাকুৰীয়া আপোনাৰ জাৰ্চি নম্বৰ কিমান 7 আপোনাৰ যে পুৰস্কাৰ আহিছে এই পুৰস্কাৰটো বহন কৰিছে মানে আমাৰ কাহিগঙ্গা পুথিভঁৰালৰ সন্মানীয় সদস্য দীপক কলিতাই তেখেতে এটা সামান্য আপোনাক এই পুৰস্কাৰ দিব বিচাৰিছে আপুনি গ্ৰহণ কৰক ধন্যবাদ আৰু পুৰস্কাৰ দাতালৈ আমাৰ পুথিভঁৰালৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল আহি আমি আজিৰ চূড়ান্ত খেলৰ বিজয়ী দল বৰহেৰেন্দ কাহিগঙ্গা পুথিভঁৰাল দল এই দলক বিজয়ী বঁটা বহন কৰিব বৰহেৰেন্দ কাহিগঙ্গা পুথিভঁৰালৰ সন্মানীয় উপদেষ্টা মাননীয় শ্ৰীযুত চাণক্য ঠাকুৰীদেৱ তেখেতে এই বঁটা গ্ৰহণ কৰিব প্ৰদান কৰিব লগতে সমূহ দলক অধিনায়কৰ লগতে তেখেতসকলৰ এই বঁটা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ ভালকে এটি ঘোষণা আছে মানে এই অনুষ্ঠানটো আজি সমাপ্ত এতিয়া ঘটিব বৰফুলগুৰি ভলীবল দলৰ কেপ্টেইন তেখেতক দুআষাৰ আজিৰ এই পৰিৱেশত ইয়াতে ভলীবল খেল খেলি কেনেকুৱা পালে আৰু অনাগত দিনত আমি কেনেকুৱাকৈ এই খেলখনৰ অনুষ্ঠিত কৰিব পাৰোঁ তেখেতৰ মানে সাময়িক বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ নমস্কাৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ লগতে বৰহেৰান্ত কাহিগঙ্গা পুথিভঁৰালৰ উদ্যোগত যি দিবানৈশ ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিল তাত আমি অংশগ্ৰহণ কৰি আজি আহি আমি সেকেন্ড প্রাইজ অর্থাৎ রানার্স আপ লাভ কৰিল এই সেগতে আমাৰ এই অঞ্চলত যাতে এনেকুৱা সুপ্ত প্ৰতিভাবিলাক উলিয়াই আনিব পাৰি তাৰ বাবে ঠায়ে ঠায়ে ক্ৰীড়া অনুষ্ঠিত কৰিব লাগে আৰু আমাৰ এই পিছপৰা অঞ্চলৰ পৰা সুনাগৰিক সুখেলুৱৈ ওলাই যাব পাৰিব আৰু এই বৰহেৰান্ত কাহিগঙ্গা পুথিভঁৰালক আমি বৰফুলগুৰি ভলীবল টিমৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ বৰফুলগুৰি ভলীবল দল লগতে বন্ধুবৰ অতুল দাস দেওলৈ কাহিগঙ্গা